আৰবি আছামিজ চেনেললৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাই আৰম্ভ কৰিব ওলাইছোঁ আজি হিন্দু ধৰ্ম অমিত বাণী। নীতিবোৰ এনেধৰণৰ: যি মানুহে নভবাকৈ কাম কৰে তেওঁৰ সমান মূৰ্খ নাই। বিভাজিত পৰৰ অন্নৰ ওপৰত জীয়াই থকাৰ ব্যক্তিৰ জীৱন ব্যৰ্থ। বিষ্ণু পুৰাণত বিপদত ধৈৰ্য ধৰাই কৰ্তব্য আৰু বিপদৰ পৰা উদ্ধাৰ পোৱাৰ বাবে চেষ্টা কৰাও কৰ্তব্য। নিজৰ বেয়া দিন হ'লে হিতাকাংক্ষী ব্যক্তিসকলে শকটোকো সেৱা শুশ্ৰূষা কৰিব লগা হয়। শুক্ৰাচাৰ্য চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অতি লোভী মানুহে নানা উপায়েৰে বহু সা সম্পত্তি উপাৰ্জন কৰে, কিন্তু সেই সা সম্পত্তি নিজৰ উদৰ পূৰণৰ বাহিৰে আন প্ৰয়োজনত নালাগে। জন্মেজয় হিংসাৰ দ্বাৰা শকটোৰ হৃদয় জয় কৰিব নোৱাৰে। শকটোক মিত্ৰ জ্ঞান কৰিলেহে হৃদয় জয় কৰিব পাৰি। বৃহস্পতি সামৰ্থ্য থাকিলে যি কৰা যায় সেয়াই সুসংগত। নৰনাৰায়ণ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। প্ৰহ্লাদ যিয়ে তীৰ্থফল লাভ কৰিব বিচাৰে তেওঁ আগতে মন পবিত্ৰ কৰিব লাগে। মন পবিত্ৰ থাকিলে সকলো স্থানতে তীৰ্থ পুণ্যফল লাভ কৰিব পাৰি। শ্ৰাৱণ মুনি মহাত্মা ব্যক্তিসকলে অহংকাৰক সংসাৰ বৃক্ষৰ মূল গুৰি বুলি বৰ্ণনা কৰে, কিয়নো অহংকাৰৰ বাবেই হৈছে ধৰ্ম বিনাশৰ মূল কাৰণ। হিংসা অন্যায় নকৰাকৈ যি দ্ৰব্য উপাৰ্জন কৰা হয় সেই দ্ৰব্যহে ধৰ্মাধিকৰ্মৰ উপযোগী। ব্যাসদেৱ স্বাৰ্থাৰ্থ মানুহে কি শুভ কি অশুভ কৰ্ম সেইটো নাজানে। দ্ৰব্যৰ অধীন হৈ সেই মানুহে সদায় পাপ কৰ্মহে কৰি থাকে। ব্যাসদেৱে কৈছিল। চেনেলটো ছাবস্ক্ৰাইব বটনটো টিপি ৰাখিব। আমি এনেধৰণৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। শকটোক সৰুতেই বধ কৰিব নোৱাৰিলে ডাঙৰত শকটোৰ হাতত প্ৰাণ ত্যাগ কৰিবই লাগিব। অদিতিয়ে কৈছিল, যি শকটোৱে নহওক সেয়া লাগে ৰোগ ব্যাধি যিয়েই নহওক সৰুতেই ধ্বংস কৰিব লাগে আৰম্ভণিত। মনত ৰাখিবা, যাৰ লোভ নাই তেওঁলোকে সকলো স্থানতে সকলো সময়তে সুখেৰে বাস কৰিব পাৰে। লোভীসকলে তেওঁলোকৰ কোনো স্থানতে সুখেৰে বাস কৰিব নোৱাৰে। দেৱী ভাগৱতী পৃথিৱীৰ সকলো প্ৰাণীয়ে নিজৰ প্ৰাণতকৈ কোনো ডাঙৰ নহয়। কংস সকলো নাৰীয়ে বজ্ৰাঘাত সহ্য কৰিব পাৰে, কিন্তু পুত্ৰশোক সহ্য কৰিব নোৱাৰে। দৈৱকী মনত ৰাখিবা, অহংকাৰে নিজৰ সৰ্বনাশ মাতি আনে, জ্ঞান চকু নাশ কৰে। শ্ৰীকৃষ্ণ শাস্ত্ৰৰ মতে পুত্ৰই ডাঙৰ হৈ পিতৃ মাতৃক পালন কৰিব লাগে। যিসকলে পিতৃ মাতৃক অৱহেলা কৰে সেইসকল মহাপাপী। পিতৃ সৰ্বশ্ৰেষ্ঠ, কিন্তু পিতৃতকৈ মাতৃ অধিক শ্ৰেষ্ঠ। শ্ৰীকৃষ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ' বনাবলৈ আমি